हेलो फ्रेंड्स वेलकम बैक टू माय चैनल पुनर एबार सकलोके स्वागतम जनाइছো মোৰ নতুন এটি ব্লগলে আশা কিছু সকলো ভালে আছে মই ভালে আছো তো ভিডিওটো দেৰি নকৰি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছো হেকলৈকে চাই থাকক আৰু হেকত কমেন্টত কমলা পঢ়িব ভিডিওটো চাই কেনে পালে এতিয়া টাইম হৈছে 5:05 মই স্কুলৰ পৰা আহি ফ্ৰেছ হৈ ভাত খালো তাৰ পৰা অকমান বহিছো বিছনা টিভিটো লগাই আৰু পেনে ভনিক লৈ আনিলো আমাৰ ঘৰলে এজনী সং কলিজা mama, tur mama. Guys, দেখিলে তললে পেট পেলাটা ধুনিয়াকে খেলি আছে উৎপাতো নাই আৰু গাইজ আমাৰ ভনি বহিছে সব Hey guys, বহুত দেৰি মৰত আহিলো আৰু দেখিছে মই ওলাই আছো কাৰণ আমি এতিয়া এফালে যাম মানে টাউনলে যাম বহুত দিন যোৱা হোৱা নাই কাৰণে ভাবিলো অকন ওলাই যাও তো বলকচোন হে গাইজ আমি টাউনলে আহিলো আৰু টাউনত মই এতিয়া ব্ৰেড চপ খাইছো সব এয়া সব মজা হে গাইজ মই দাদি হতৰ ঘৰলে আহিছো হে গাইজ এতিয়া আমি আহিছো আমাৰ মা ভাগৰ লগৰ এজনী এক্সিডেন্ট হল তেওঁক খবৰ কৰিব আহিছো আৰু হে মোবাইল টিপি আছে যে ইয়েলো কালাৰ স্পৰ্টিং পিনি আছে হে মামাজনে মোক আজি আইসক্ৰীম খোৱালে এয়া সব মোবাইল টিপি আছে হয় মোৰে ভ্লগ চাই আছে হে গাইজ আজি হৈছে নেক্সট ডে আৰু এতিয়া পুৰা টাইম হৈছে 3:05 স্কুলৰ পৰা মই অথনি আহিলো যেটো আজি স্যাটাৰডে কাৰণে সোনকালে ছুটি দিলে 12:15 দিলে ঘৰলে আহি ভিডিও শুট কৰা নাছিলো ভাবিলো অকমান ভিডিওকে কৰো হে গাইজ বহুত দেৰি মৰত আহিলো আৰু এতিয়া পুৰা টাইম হৈছে 5:37 মই এতিয়া জেঠাইতৰ ঘৰলে যাম তো বলকচোন হে গাইজ আমি জেঠাইতৰ ঘৰ পালোহি আসলতে জেঠু অলপ গাটো ভাল নাছিলে কাৰণে খবৰ কৰিবলৈ আহিলো হল আমাৰ আহি পোৱা টাইম আৰু জেঠাইতৰ ঘৰত মাছৰ একুৰিয়াম দুটা আছে ইয়াক মাছগিটা ইমান ধুনিয়া লাগিছে আৰু ইয়া বহি আছে যে সগে তেওঁ মোৰ জেঠু আৰু ইয়া ভনিক লৈ আছে যে মোৰ জেঠাই হয় আমাৰ মা ভাগৰ নিজৰ জেঠাইকৰ জীয়েক হয় আৰু এই পেনি আমাৰ টিকৰিত মাছগিটা ধৰিব লাগে কেনেকুৱা কৰি আছে সবটাই আৰু গাইজ এপেনে চাহ খাবলৈ দিছে দেখাইছো বলো এই গাইজ আমি ইয়াৰ যাবলৈ ওলাইছো বাই বাই Hey guys, আজি হৈছে নেক্সট ডে আৰু এতিয়া টাইম হৈছে 5:48 আৰু আজি যেহেতু সানডে স্কুল বন্ধ আছিল আৰু স্কুল বন্ধ হল যদিও ঘৰত মই কাম কৰিলো নিজৰ কাপোৰ ধুলো ভাত বনোৱালে মোৰ পৰা পুৰা কাম কৰিবলৈ দিলে ঘৰত সানডে বন্ধ পালো কাৰণে ঘৰ মুছিলো মানে সব এভৰিথিং কৰিলো সেই কাৰণে এতিয়া অলপ ওলাই যাম মায়ে চুক্তি কৰিছিলে কাম কৰিলে ফুৰাবলৈ লৈ যাম বুলি টাউনলে সেইকাৰণে মই দিনতে পঢ়ি ললো অলপ এতিয়া টাউনলে যাওঁ তো বলকচোন ছোৱালী মানুহ এইকাৰণে কামটো কৰিব শিকিবই লাগিব মায়ে আমাৰ 5ৰ পৰাই কাম কৰিছিলে ভাত তৰকাৰী বনাইছিলে ঘৰৰ সেইকাৰণে মোক এতিয়া লগাই দিছে কামত আৰু এতিয়া মই ফাৰ্ষ্ট ৰেডি হৈ লওঁ এই গাইজ আমি টাউনৰ পৰা আহিলো টাউনত একো দেখুৱা নহলে লাদেনপা বজাৰ আনিলে এসব এয়া সব ভেন্দি ফেজবিন ইয়াৰ তলত আৰু কিবা কিবি আছে এটো কুমুৰা ডলাত ওলোৱা নাই আসলতে ডলাত উলিয়াব অলপ দেৰিকে যেতিয়া ওলোৱা হ'ব তেতিয়া আপোনালোকক দেখাম ডলাত উলিয়ালে ভালকে দেখাম আৰু টাউনত বজাৰ কৰিলো তাৰ পৰা মই চানা খালো তাৰ পৰা গুচি আহিলো আৰু কাইলে সোমবাৰ শংকৰদেৱৰ তিথি যেহেতু সেইকাৰণে আমাৰ স্কুল বন্ধ দিছে মানে গলেও যাব পাৰে কিন্তু ক্লাছ নহয় আমি কোনো নাযাওঁ লগৰো নাযায় মও নাযাওঁ আৰু 5 ছেপ্টেম্বৰত শিক্ষক দিৱস যেহেতু মই তাত ডান্স কৰিম আৰু কুৰাজ গাওঁতো ধেৰ আছে বাৰু কিন্তু ডান্স মই অকলে কৰিম গাইজ আপোনালোকক কৈছিলো পাছলি উলিয়ালে দেখাম উলিয়ালে এয়া সব কিমান গাল বস্তু পুৰা মানে এখন দলত মানে ভৰ্তি হৈ গ'ল কাৰণে ইটো ওপৰত হিটো হৈ গ'লগে এয়া সব গাইজ দেখিলে ভিডিওটো ইমান দীঘলীয়া নকৰো ইমানতে সামৰণি মাৰিছো যদি ভাল পালে প্লিজ লাইক কমেন্ট শ্বেয়াৰ যদি মোৰ ভিডিও নতুন কোনোবাই চাই আছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এটা ভিডিওলৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম বাই বাই গাইজ